আজি বিহুৰ দিনটো অলপ বেলেগকৈ গ'ল আৰু বৰপ্পে উঠি পৰাকে গাঁৱতো ধুই লৈ মই মেজি পুৱাবলৈ যাবলৈ ওলালো। টোপনি পৰা উঠাংতে অলপ দেৰিয়ে হ'ল আৰু আহি পেলাই দেখিলো যে আমাৰ ৰাজহুৱা মেজিটো জ্বলি শেষে হ'ল। আজি একদম বেয়াকে এল লাগিল মোৰ লগত আৰু যোৱাকালি যিহেতুকে উৰুকাতে অলপ দেৰি হৈ গ'ল, তো সেনেকৈ আজি এই অৱস্থা হ'ল। বাৰু সেইবিলাক বাদ দিয়ক, আজি তাৰমানে মই এক জেগাত যাম, তো আপোনালোকক দেখাম আৰু ক'ত যাম। মানে আমি 4-5 জন মানে এটা পাহাৰৰ মন্দিৰত যাম, তো আপোনালোকে চাই থাকচোন আমি কেনেকৈ যাওঁ। বাৰু এনেকৈ বহুত সময় পিছত আমি পাহাৰ আহি পাই গ'লো। এই পাহাৰখন তাৰমানে গোটাই উঠিব লাগিব। বাৰু প্ৰায় আমি 1 ঘণ্টামান খোজকাঢ়ি আহিয়ে ফাৰ্ষ্ট মন্দিৰটো পাই গ'লো আৰু তাৰমানে বেলেগত আছে, তো ফাৰ্ষ্টতে ইয়াত বঢ়িয়াকে আমি পূজাখিনি কৰি লওঁ। বাৰু ইয়াত বঢ়িয়াকে বহুত সময় পিছত পূজাখিনি কৰা হৈ গ'ল, তো এইবাৰ বঢ়িয়াকে আগত যাই থাকো আৰু ফাইনেলি আমি পাহাৰৰ পৰা এই মন্দিৰটোত আহি পাই গ'লো। তো ইয়াৰ পৰা কাহিনীটো কি আমি ভালকে নাজানো। বাৰু ইয়াত এতিয়া আমি প্ৰসাদ আৰু ভোগখিনি খাই লওঁ। চ' এনেকৈ বহুত সময় পিছত তাৰ পৰা আহি পাই গ'লো। আহি পাই পেলাই এতিয়া আমি ৰাজহুৱা মন্দিৰত যাবলৈ ওলালো আৰু ৰাজহুৱা মন্দিৰটো আহি পাই দেখিলো যে সমগ্ৰ ৰাইজ আহি উপস্থিত হৈছেহি। তাৰমানে ইয়াত প্ৰসাদ চসাদ দিব আৰু এতিয়া তো এইটো বস্তু আমাৰ ইফালে জালুগুৰা বুলি কয়, আপোনালোকৰ ইফালে কি বুলি কয়। আৰু আজিলৈ বাই।